গুড মৰ্ণিং দোস্ত, কেনেকুৱা খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু আমি গৈ আছোঁ আজি এখন গাড়ী উলিয়াবলৈ। গাড়ী এখন ফচিলে আমাৰ এই ৰাস্তাত, তো তাকে আজি উলিয়াম কৰি এখন JCB লৈছোঁ। JCB দি টানি মেলি গাড়ীখন উলিয়াম। বলক আপোনালোকো আমাৰ লগত চাব অলপ কেনেকৈ উলিয়াওঁ গাড়ীখন। গৈ আছোঁ এতিয়া। এইটো হ'ল ৰাভা, এইটো হ'ল লেখা আৰু এইটো হ'ল দাস। আৰু এইফালে আমাৰ দাদা আছে। দাদাই লাজ কৰিছে, মুখখন নেদেখায়। তো এনেকৈ আমি গৈ আছোঁ। ভালকৈ দেখা নাপায় আপোনালোকে, কিয়নো বৰষুণ দি আছে আৰু আমাৰ চিচাৰ পৰা হেৰি হৈ গৈছে মানে অলপ। তো সেইকাৰণে ভালকৈ ক্লিয়াৰলি দেখা পোৱা নাই। তাত গৈ পালে আপোনালোকক ক্লিয়াৰলি দেখাম আৰু। ইয়াত মানে বৰষুণ দিলে মাটিটো মানে বহুত বেয়া, গম পাইছে নাই? তো গতিকে মানে গাড়ীবিলাক খুব শ্লিপ মাৰে আৰু সেইকাৰণে অলপতে মানে ঘটনাবিলাক ঘটি যায় আৰু কি ক'ব, উপায় নাই। তো আমি এনেকৈ লাহে লাহে আস্তে আস্তে ধীৰে ধীৰে শ্ল' মোচনত গৈ আছোঁ। গৈ পাম এতিয়া, আপোনালোকক দেখাম এতিয়া। বৰুৱা, আপোনালোকৰ গাঁৱৰ যে ৰাস্তাবোৰ ইমান বেয়া, কিবা ক'ব নেকি? কওকচোন দুই এষাৰ। তাকে সেইটো কাৰণে তাৰমানে এবাৰ হ'ব বুলি আশা ৰাখিছোঁ আৰু। আচ্ছা, হৈ যাব টেনশ্যন নাই। চলো এনেকে আমি গৈ আছোঁ আৰু চাই থাকক। এই গৰুবিলাকে কি খাইছে দেখিছে না? বৰষুণ দিছে যে, সিহঁতে এতিয়া কষ্টতে আছে আৰু গছজোপা তলতে। পুৰা বৰষুণ দি আছে দোস্ত, ক'লে কথা কেইটা ল'ব, বোকা আৰু আমি এনেকৈ গৈ আছোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো। পুৰা জংঘল মানে, এইফালে নদী আছে, এইফালে মানুহৰ গাঁও আছে আৰু এইটো মথাউৰি এটা বনি আছে। তো এনেকৈ আমি আহি পাই গ'লোহি আৰু। এইখনেই হ'ল গাড়ীখন। আপোনালোকে হয়তো দেখা পাইছে গাড়ীখন এনেকেই মানে কেনেকৈ কৰি পৰিলে নাজানো আৰু। এইখন গাড়ীকে আমি এতিয়া উঠাব লাগে, তাকে কৰিবৰ কাৰণে আমি আহি আছোঁ। ইমান ওপৰৰ পৰা এনেকুৱা গুচি গ'ল, মাটিটো মানে পূৰা পিছল, সেইকাৰণে এনেকুৱা গুচি গ'ল। দেখি পাইছে আপোনালোকে। গাড়ীটো ওলাবনে? ওলাব ন? ঠিক আছে বাৰু। মানে এই কেনেকুৱা ডেঞ্জাৰ জেগা ন, ইমান ওপৰৰ পৰা এনেকুৱা গাড়ীখন গুচি গ'ল, দেখি পাইছে? তো গাড়ীখন এতিয়া ৰছীয়েদি বান্ধিছে, ৰছীয়েদি উঠিবনে নুঠে ক'ব পৰা নাই। যি হ'লেও চাওঁ ট্ৰাই কৰি। নিউট্ৰেল আছে না? নিউট্ৰেল আছে। আপুনি বহক, ষ্টেণ্ডত পুনাব, ষ্টেণ্ড পুনাব। লোহাৰৰ বেন হৈ আপোনাৰ দোকান বান্ধিব লাগিব। এতিয়া মান তাত ৰখা নগল আছিলে। আপুনি ইয়াত বান্ধিলে এতিয়া ৱালিং চিটিৰ পৰা আগত নিচক ঘূৰি যাব। আপুনি তলত চকাত বান্ধিব লাগিছিলে।
এতিয়া ৰখাই থ'ব পাৰিব নেকি যাওকচোন আপোনালোকে এই সেইটো ৱালিং চিভিল যাব আৰু এটা মানুহে ৰখাব পালে ভাল আছে সেইডোখৰ ৰখিব থাকে হেণ্ডবেগ আছে হেণ্ডবেগ আছে আপুনি বেগ মাৰি থাকক ভিতৰত সোমাই লওক সি বেলেগ মাৰি থাকক মই এইটো লুজ কৰি দিওঁ ইয়াত লগাওক ডিফেণ্ডালত তলত থকাটোত অঁ আপুনি যিমান দাদা বেগটো ৰখাই থাকক মইতো লুজ কৰি দিম এইটো লগাব ইয়াত দেখিছে প্ৰথম পাছফালৰ যোনডাল লোহা দিছিলে সেই লোহাডাল মানে ছিগি গ'ল তো এতিয়া কি হয় আকৌ একদম ডিফেণ্ডালত বান্ধিবলৈ দিয়া হৈছে লগাই দে তাৰপৰা এতিয়া টানি চাম আৰু কি হয় চাব লাগিব বেগ আহিব কওক বেগ মাৰি দিব কওক হ'ল ইলে এবাৰ উঠাইছিলে আকৌ তলত গুচি গ'ল আকৌ এতিয়া উঠাইছিলে বহুত কষ্ট হৈছে উঠোৱা এতিয়া উঠিছে আৰু যথেষ্টখিনি হৈছে
মাৰক। ফাইনেলি গাড়ীখন উঠি গ'ল। এতিয়া অলপ চিধা কৰি মেলি ইয়াত এৰি দিয়া হ'ব আৰু যাব পাৰে নে নোৱাৰে ক'ব নোৱাৰোঁ, কাৰণ ৰাস্তা মানে অৱস্থা বহুতেই বেয়া। বৰ্তমান কিন্তু গাড়ীটো ওপৰলৈ উঠিলে আৰু ত' ফাইনেলি ফ্ৰেণ্ডছ গাড়ীখন উঠাই দিলোঁ, উঠাই আৰু এতিয়া ষ্টাৰ্ট কৰা নাই, যিহেতু ৰাস্তাৰ প্ৰব্লেম বহুত আৰু ঠেলি ঠেলি অলপ আগবঢ়াই ছাইড কৰি ৰাখি দিব আৰু পাছত উলিয়াই নিব। ইয়াকে আপোনালোকক আজি দেখালোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নপাহৰিব। ত' ফাইনেলি কিমানখিনি কষ্ট হ'ল আমাৰ ক গাড়ীখন উঠাওঁতে? 3 ঘণ্টা লাগিলে ন? ক দেখা কিবা এটা ক। আমাৰতো কষ্ট বহুত হৈছে বাৰু গাড়ীখন যোৱাৰ কাৰণে। এইটো আমাৰ চোৱাহে মানুহ দেই অকল। তো ইয়াকে আজি আমি বন্ধু বান্ধৱসকলক অলপ দেখালোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কি কৰিব লাগে কৈ দিয়ক। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। অ'কে, থেংক ইউ, বাই বাই ন। বাই বাই।